প্ৰথম খণ্ডত আছে তোমালোকৰ আগমন আৰু ইয়াৰ প্ৰকাৰ, ইণ্ডাকশ্যন এণ্ড ইটছ কাইণ্ড। চোৱা, তৰ্ক বিজ্ঞান হৈছে অনুমান সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। তৰ্ক বিজ্ঞান হ'ল আদৰ্শনিষ্ঠ বিজ্ঞান। আদৰ্শনিষ্ঠ বিজ্ঞান নে তৰ্ক বিজ্ঞানে কিবা এটাৰ আদৰ্শ দেখুৱায়, সত্যতাৰ আদৰ্শ দেখুৱায়। তৰ্ক বিজ্ঞানৰ আলোচ্য বিষয়বস্তু অনুমান আৰু তৰ্ক বিজ্ঞানৰ আলোচ্য বিষয়বস্তু হ'ল অনুমান। অনুমানত জ্ঞাত সত্যৰ ভিত্তিত অজ্ঞাত নতুন সত্যত উপনীত হোৱা যায়। অনুমানত জ্ঞাত সত্যৰ ভিত্তিত মানে হৈছে জনা বিষয়ৰ ওপৰত ভিত্তি কৰি অজ্ঞাত নতুন সত্যত, নজনা কিবা এটা বিষয়ত উপনীত হোৱা যায়। আদৰ্শনিষ্ঠ বিজ্ঞান হিচাপে তৰ্ক বিজ্ঞানৰ মুখ্য উদ্দেশ্য হৈছে অনুমানৰ জৰিয়তে সত্য বা যথাৰ্থ জ্ঞান লাভ কৰা। আৰু যিহেতু তৰ্ক বিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান, সেইকাৰণে তৰ্ক বিজ্ঞানৰ উদ্দেশ্য হৈছে সত্যতা বা যথাৰ্থ জ্ঞান লাভ কৰা। আৰু সেই সত্যতা দুই প্ৰকাৰৰ, এটা হৈছে আকাৰগত সত্যতা, আনটো হৈছে বস্তুগত সত্যতা। এতিয়া আমি পঢ়িম আগমন আৰু নিগমনৰ সম্বন্ধ, ৰিলেশ্যন বিটুইন ইণ্ডাকশ্যন এণ্ড ডিডাকশ্যন। চোৱা, তোমালোকে ফাৰ্ষ্ট ইয়াৰত আগমন কাক বোলে, নিগমন কাক বোলে, ইয়াৰ উদাহৰণ এইবিলাক পঢ়ি আহিছা। কিন্তু আমি আজি আলোচনা কৰিম আগমন আৰু নিগমনৰ সম্বন্ধনো কি। তৰ্ক বিজ্ঞানক সাধাৰণতে অনুমানৰ বিজ্ঞান বোলা হয়। তৰ্ক বিজ্ঞানক অনুমানৰ বিজ্ঞান বুলি কোৱা হয়, কিয়নো তৰ্ক বিজ্ঞানত অনুমান সম্পৰ্কে আলোচনা কৰা হয়। অনুমান হৈছে এক প্ৰকাৰ মানসিক প্ৰক্ৰিয়া, আৰু অনুমান হ'ল এটা মানসিক প্ৰক্ৰিয়া, কিয়নো অনুমান কৰিব লাগিলে আমাক এটা মানসিক প্ৰক্ৰিয়াৰ দৰকাৰ হ'ব। অনুমানত এক বা একাধিক জ্ঞাত সত্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত নতুন সত্যত উপনীত হোৱা যায়। অনুমানত এক বা একাধিক জ্ঞাত সত্য মানে জনা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰি নজনা কিবা এটা বিষয়ত উপনীত হোৱা যায়। অনুমানক যেতিয়া ভাষাত প্ৰকাশ কৰা হয় তেতিয়া তাক যুক্তি বোলে। আৰু আমি যিটো অনুমান কৰি আছো, ভিতৰতে যিটো আমি অনুমান কৰি থাকোঁ, সেইটো যদি আমি ভাষাৰে প্ৰকাশ নকৰোঁ, সেইটো কেতিয়াও যুক্তি নহ'ব। আৰু আমি ভাবি থকা কথাখিনি, অনুমান কৰা কথাখিনি যদি আমি ভাষাৰে প্ৰকাশ কৰোঁ, তেতিয়া তাক যুক্তি বুলি ক'ব। এটা যুক্তি দুটা বা তাতোধিক বচনৰ দ্বাৰা গঠিত হয়, আৰু যুক্তি হ'ব লাগিলে এটা বা তাতকৈ অধিক বচন লাগিব। যি বচনৰ সত্যতাৰ ওপৰত নিৰ্ভৰ কৰি আন এটা বচনৰ সত্যতাত উপনীত হোৱা যায়, তাক আধাৰ বাক্য বা আশ্ৰয় বাক্য বুলি কোৱা হয়। এতিয়া আধাৰ বাক্য বা আশ্ৰয় বাক্য। আধাৰ বাক্য বা আশ্ৰয় বাক্য হ'ল যাৰ ওপৰত ভিত্তি কৰি এটা নতুন বচন পোৱা যায়। ধৰি লোৱা, এটা মই উদাহৰণ দিছোঁ, তোমালোকে নিগমনৰ উদাহৰণ পাইছিলা, সকলো মানুহ হয় মৰণশীল, ৰাম হয় মানুহ, গতিকে ৰাম হয় মৰণশীল। এই যে আগৰ দুটা বচন, সকলো মানুহ হয় মৰণশীল, ৰাম হয় মানুহ, এই দুটা বচন হ'ল আধাৰ বচন বা আশ্ৰয় বাক্য। এই দুটা বচনৰ ওপৰত ভিত্তি কৰি, এই দুটা বচনৰ ওপৰত আশ্ৰয় কৰি আমি এটা সিদ্ধান্ত কৰিছোঁ যে ৰাম হয় মৰণশীল। গতিকে যাৰ ওপৰত ভিত্তি কৰি এটা নতুন বচন পোৱা যায়, সেই বচনকেইটাক আধাৰ বচন বুলি কোৱা হয়। এতিয়া চোৱা, যিকেইটা বচনৰ ওপৰত ভিত্তি কৰি আমি নতুন এটা বচন পালোঁ, সেই নতুন বচনটোক কোৱা হ'ব সিদ্ধান্ত, আৰু লগতে সেই নতুন বচনটো আমি যিকেইটাৰ ওপৰত ভিত্তি কৰি পালোঁ, সেই বচনকেইটাক কোৱা হ'ব আধাৰ বচন বা আশ্ৰয় বাক্য। গতিকে আমি গম পালোঁ যে এটা যুক্তি হ'ব লাগিলে দুটা অংশ ৰাখিব লাগিব, এটা হৈছে আধাৰ বচন, আনটো হৈছে সিদ্ধান্ত। আধাৰ বচন দুটা থাকিব আৰু সিদ্ধান্ত এটাই। আৰু এতিয়া চোৱা, পাশ্চাত্য তৰ্ক বিজ্ঞানত অনুমানক দুটা ভাগত ভাগ কৰা হৈছে, নিগমন অনুমান আৰু আগমন অনুমান। এতিয়া নিগমন অনুমান কাক বোলে চাই লোৱা। যি অনুমানত সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়, তাক নিগমন অনুমান বোলে। এতিয়া নিগমন অনুমানত সাৰ্বিক মানে হ'ল সকলোৰ পৰা কিছুমানলৈ অনুমান কৰা হয়। ফাৰ্ষ্টতে সকলোৰে অনুমান কৰা হয়, তাৰপিছত কিছুমান বা বিশেষ কোনোবা এজন ব্যক্তিৰ কথা অনুমান কৰা হয়। এটা উদাহৰণ চালে তোমালোকে গম পাবা, বুজি পাবা। সকলো মানুহ হয় মৰণশীল, ৰাহুল হয় মানুহ, এতেকে ৰাহুল হয় মৰণশীল। চোৱা, আমি সকলো মানুহ হয় মৰণশীল এইটো অনুমান কৰি লৈছোঁ। লোৱাৰ পিছত আমি
গম পালোঁ যে ৰাহুলক মানুহ বুলি আমি গম পাইছোঁ আৰু সেইকাৰণে আমি অনুমান কৰি লৈছোঁ যে ৰাহুলো হয় মৰণশীল কিয়নো আমি সকলো মানুহকে মৰণশীল বুলি অনুমান কৰিছোঁ বা সকলো মানুহ মৰণশীল বুলি আমি জানিছোঁ ৰাহুল যিহেতু মানুহ বুলি আমি গম পালোঁ গতিকে ৰাহুলো মৰণশীল হ'ব গতিকে নিগমন অনুমানত সকলোৰ পৰা প্ৰথমতে সকলোৰে অনুমান কৰা হয় তাৰপিছত বিশেষ এজনৰ অনুমান কৰা হয় বা বিশেষ বস্তুবিলাকৰ বিষয়বিলাকৰ অনুমান কৰা হয় এতিয়া চোৱা আগমন অনুমান যি অনুমানত বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক আগমন অনুমান বোলে গতিকে আগমন অনুমানত বিশেষৰ ওপৰত ভিত্তি কৰি সামান্য অনুমান এটালৈ অহা হয় উদাহৰণটো চালে গম পাবা অতুল হয় মৰণশীল বিমল হয় মৰণশীল নগেন হয় মৰণশীল এতেকে সকলো মানুহ হয় মৰণশীল যদি অতুল মৰণশীল হয় বিমল মৰণশীল হয় নগেন মৰণশীল হয় সকলো মানুহে মৰণশীল হ'ব কিয়নো অতুল বিমল নগেনো সেই সকলো মানুহৰ নিচিনা একেই আৰু সেই অতুল নগেন বিমল যদি মৰি গৈছে গতিকে সকলো মানুহেই মৰণশীল হ'ব গতিকে আগমন অনুমানত বিশেষৰ পৰা সামান্যৰ অনুমান কৰা হয় বিশেষ বস্তু কিছুমানৰ ওপৰত ভিত্তি কৰি সামান্য সিদ্ধান্ত এটালৈ অহা হয় আৰু নিগমনত সামান্যৰ পৰা বিশেষ এটা বস্তুৰ অনুমান কৰা হয় পাৰ্থক্যটো মন কৰিবা নেক্সট ভিডিঅ'টোত আমি আলোচনা কৰিম আগমন আৰু নিগমনৰ পাৰ্থক্য